ওদালগুৰি টাউনত ইয়াত আমাৰ বিপিএফ দলৰ CWC মিটিং হৈছে কিছুমান বিষয় লৈ মানে আমাৰ হেতু আগন্তুক নিৰ্বাচনটো লৈ পেলাই আমি আজি দলৰ CWCটো বহিছোঁ ইয়াত আমাৰ এটাই ডিসিশন হৈছে এটা মানে দুটা তিনটা মান আমি আলোচনা কৰিব লগা হৈছে বাধ্যতা যেহেতু বিজেপিয়ে UPPL AGP আৰু বিজেপি আগন্তুক এছেম্বলি নিৰ্বাচনত মানে এলায়েন্সটো থাকিব বিপিএফ দলৰ লগত নাই বুলি ঘোষণা কৰি আছে ৰঞ্জিত দাস ডাঙৰীয়া বা আমাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বা বহুত MLA MP বা মন্ত্ৰীসকলে কৈ আছে এই কাৰণে আমি চৰকাৰত আছে এতিয়াও আগন্তুক নিৰ্বাচনৰ ক্ষেত্ৰত কৈছে এতিয়াতো চৰকাৰ চলি আছে হয় বিজেপি BPF আৰু AGPৰ চৰকাৰ চলি আছে এতিয়াও দিছপুৰত এই চৰকাৰ চলি থকা সময়তে আগন্তুক নিৰ্বাচনটো লৈ পেলাই যিবিলাক মন্তব্য হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বা ৰঞ্জিত দাসৰ বা বিভিন্ন MLA মন্ত্ৰীসকলৰ বিজেপিৰ তো আমি চিন্তা কৰিবলৈ বাধ্য হৈছে যে সঁচাকৈ সেইটোৱেই হয় তেতিয়াহ'লেতো BPF হিচাপে আমি নতুন ৰাস্তা ওলাবই লাগিব উপায় নাই তো বিজেপিয়ে যেহেতু আমাৰ লগত নাথাকিব বুলি কৈছে UPPL লগত এলায়েন্সত থাকিব বুলি বাৰে বাৰে ৰিপিট কৰি আছে এই কাৰণে আমিও BPF হিচাপে কংগ্ৰেছৰ লগতো আমি আলোচনা কৰিছোঁ UDFৰ লগতো আলোচনা কৰিছোঁ ৰাইজৰ দলৰ লগতো আলোচনা কৰিছোঁ জাতীয় পৰিষদৰ লগতো আলোচনা কৰিছোঁ CPMৰ লগতো আলোচনা কৰিছোঁ মুঠতে এন্টি বিজেপি যিমান ৰাজনৈতিক দল আছে অসমত সবৰ লগত আমি আলোচনা কৰিছোঁ আৰু আমি এইফালে মহাজোঁট একটা আছে আৰু এইফালে আঞ্চলিক শক্তি আমাৰ ৰাইজৰ দল আৰু জাতীয় পৰিষদ আছে তো ইহঁতৰ লগত মানে এই দুটা মহাজোঁট আৰু আঞ্চলিক শক্তিৰ লগত আঞ্চলিক দলৰ লগত কোনটো দলৰ লগত থাকিলে আমাৰ BPFৰ কাৰণে বেছি ভাল হ'ব সেইটো আমি আকৌ এবাৰ কোৰ কমিটিত আলোচনা কৰিম কোৰ কমিটি আমাৰ 12জনীয়া কোৰ কমিটি আছে ইয়াত আকৌ আমি আলোচনা কৰিহে এফালে মহাজোঁটৰ লগত হয় বা আঞ্চলিক শক্তিৰ লগত হয় এইটো আমি কাঠাং কৰিব পাৰিব আজিৰ দিনত আমি এইফালে আছে বা এইফালে আছে এইটো ক'ব নোৱাৰে যেন হওক বিজেপিৰ লগত যে একদম বাৰে নাই সেইটো ইনডাইৰেক্ট কাঠাং হোৱা নিচিনা আজি কোৰ কমিটিত সিদ্ধান্ত হৈ গৈছে নাই কোৰ কমিটিত নহয় আজি কোৰ কমিটিত বহা নাই CWC তাৰমানে বিজেপিয়ে যেহেতু আজিৰ চৰকাৰৰ দিনত কথা কোৱা নাই আগন্তুক নিৰ্বাচনত ইহঁতে কৈ আছে BPFৰ লগত নাথাকিব UPPLৰ লগত থাকিব বুলি বাৰে বাৰে ঘোষণা কৰি আছে সেইকাৰণে আমিও আজি বাধ্যতা হৈছে যে BPFে তেতিয়াহ'লে যেহেতু বিজেপিয়ে আমাক নালাগে বুলি কৈছে সেইকাৰণে আমি BPF হিচাপে এন্টি বিজেপি যিমান ৰাজনীতি পাৰ্টি আছে অসমত ইহঁতৰ লগত আমি আলোচনাত বহি আছে মানে ফাৰ্ষ্ট উইকৰ ভিতৰত বা কেইদিনৰ মুঠতে অতি সোনকালে আমি আমাৰ BPF দলৰ কিবাটো কি বুলি কয় স্থিতিটো আমি স্পষ্ট কৰি দিব স্যার কংগ্রেসে সব মানে সমষ্টিত BTCৰ কোনো প্ৰাৰ্থিত্ব নিদিয়ে BPFক সমৰ্থন দিব বুলি আজি কথা এটা এইটো ভাল কথা কংগ্ৰেছে যদি এইটোৱে কৈছে আমি ওয়েলকাম জনাইছোঁ আমিও সহায় কৰিম ইহঁতে যদি আমাক সহায় কৰিছে আমিও সহায় কৰিম যোন দলে আমাক সহায় কৰিব আমিও সিহঁতক সহায় কৰিম BTC বাহিৰৰ 12টা সমষ্টিত আমি সকলো পলিটিকেল পাৰ্টিক আমি অনুৰোধ কৰি আহিছোঁ ৰাইজৰ দল হওক জাতীয় পৰিষদ হওক বা কংগ্ৰেছ হওক বা AIUDF হওক বা CPM হওক আমাৰ BTC এই আমাৰ 12টা সিটত যাহাতে কোনো পলিটিকেল পাৰ্টিয়ে প্ৰাৰ্থিত্ব নিদিয়ে তাৰ কাৰণে আমি অনুৰোধ কৰিছোঁ সেইমতে যদি চলে আমি BTC বাহিৰত 28টা সমষ্টিত বহুত সহায় কৰিব পাৰিব তাৰমানে BTCত আমাক সহায় কৰিলে আমিও সহায় কৰিম সিধা কথা আপোনালোকে বিজেপিয়ে ইতিমধ্যে আপোনালোকৰ বিপৰীতে কাম কৰি আছে কোনে
বিজেপি অলৰেডি ইউ পি পিৰ বিৰোধী দলত কৰি আছে আৰু আপোনালোকৰ থিংকিংটো এণ্টি বিজেপি তাত সত্ত্বেও আপোনালোকে একেখন চৰকাৰতে এতিয়াও এইটো আলোচনা কৰিবলৈ খুব ভাল তাত সত্ত্বেও বা কিবা কিবিবিলাক আলোচনা কৰিবলৈ খুব ভাল আমি কৈছোঁ চৰকাৰ এতিয়াও চলি আছে আগন্তুক নিৰ্বাচনটো লৈহে বিজেপিয়ে কৈ আছে ইহঁতে খেদাই দিয়া নাই কিয় যদি সাহস আছে খেদাই দিয়ক আমাক কিন্তু খেদাই দিয়া নাই আমাক খেদাই দিয়া নাই কিন্তু গালি পাৰি আছে বেয়াকৈ আমাক কিয় ওলাই নাযায় সাহস আছে যদি আমাক ওলাই দিয়ক সাহস আছে যদি আমাক ওলাই দিয়ক কিয় ওলাই নাযায় যদি ইলেকশ্যনত BPF-ৰ ভাল হয় আৰু BPF-ক যদি বিজেপিয়ে বিচাৰে BPF-ৰ লগত আকৌ মিত্ৰতাৰ সম্ভাৱনা আছে নে নাই এইটো কি বুলি কয় আমাৰ বড়ো ভাষাত ভাল কথা আছে এইটো আমি অসমীয়াত কেনেকৈ ক'ম ৰে ইম্পচিবল নেকি এইটো পচিবল নহয় এইটো ইমান কষ্ট ইমান আমাক যেনেকুৱা ধৰণৰ অত্যাচাৰ কৰিছে আজি প্ৰশাসনৰ থ্ৰুদি কোনো BPF দলৰ কৰ্মীসকলে ঘৰত সোমাব নোৱাৰে ডাইৰেক্ট যিসকলে ঠিকাদাৰ হওক কিবা হওক যিসকলে NDMP খেদাৰে আজি BPF-ক ছাপৰ্ট কৰিছিল এইসকলৰ ওচৰত আকৌ ৱাৰেণ্ট যায় যিসকল NDMP খেদাৰে বিজেপিক ছাপৰ্ট কৰিছে ইহঁতে আজিৰ দিনত আৰামত ঘূৰি ফুৰি আছে চুক্তি হৈছিল শান্তিৰ চুক্তি হোৱাৰ পিছতেও আজি মানে শান্তিত নাই যিসকল BPF-ক ছাপৰ্ট কৰিছে ইহঁতে শান্তিত নাই অশান্তিত আৰু যিসকল বিজেপিক ছাপৰ্ট কৰিছে ইহঁতে আৰামত শান্তিত আছে এইটো কিবা চুক্তি হ'ল শান্তিৰ চুক্তি ইহঁতৰ ৰিহেবিলিটেশ্যনৰ কাৰণে চৰকাৰে কাম কৰিব লাগিছিল ইহঁতৰ কেছ উইড্ৰৱালৰ কাৰণে কাম কৰিব লাগিছিল চৰকাৰে যিসকল BPF-ক ছাপৰ্ট কৰে ইহঁতে অশান্তিত আছে আকৌ জেলত ভৰাবৰ কাৰণে ৱাৰেণ্ট যায় পুৰা 100% মই দিন তাৰিখ ক'লে ইহঁতে ৰেডি হ'ব না মই দিন তাৰিখ নকওঁ বিধানসভাৰ মুঠতে এই চৰকাৰ নাথাকিব হিমন্ত বিশ্ব শৰ্মাটো বহুতবাৰ এনেকুৱা মাটিৰ পাত্তা 15 দিনত দিম বুলি কৈছে 70,000 চেল্ফ হেল্প গ্ৰুপত দিম বুলি কৈছে আৰু মাটিৰ পাত্তাটো 15 দিনৰ ভিতৰত দিয়াৰ কথা আৰু BCDCটো ব্ৰহ্মপুত্ৰত দলিয়াই দিয়াৰ কথা এইবিলাক দিছে এইটোকে লৈতো এতিয়া খাজিয়া ইহঁতৰ ভিতৰত সৰ্বসমষ্টিত কি হ'ব আপোনাৰ ইলেকশ্যন খেলিব নেকি BPF সৰ্বসমষ্টিত আমি BPF-এ অকল 12টা সমষ্টিতহে টিকেট দিব খেলিব বাকী সমষ্টিত আমি যাৰ লগত থাকিব তাক সহায় কৰি পেলাই জিকাই দিওঁ মুঠতে 21 চৰকাৰ বিজেপিৰ নাথাকে BPF-এ যাক ছাপৰ্ট কৰিব সিয়ে চৰকাৰ গঠন কৰিব স্যাৰ এটা কথা কওঁ আপোনাৰ আপুনি ইলেকশ্যন খেলিব কমলাৰাণী বৰ্মাৰ তেখেতে ইলেকশ্যন নাখালে কিমান সঁচা কিমান মিছা এইবিলাক কথা নহয় আজিৰ ইছ্যুটো হ'ল 2021-ত কোনে চৰকাৰ গঠন কৰিব আৰু 2021-ত BPF-এ কাৰ লগত থাকিব সেইবিলাকে আছোঁ কথা মই স্পষ্ট কৰি দিলোঁ এইবিলাক ইছ্যু নহয় মই এইবিলাকত নাই মই BTC মানুহ হয় BTCত থাকিম